হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া লেখকসকলৰ ছদ্মনামসমূহ, যিবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় আছাম গভৰ্ণমেণ্টৰ এণ্ট্ৰেন্স এক্সামসমূহৰ বাবে, লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো সহায় কৰিব। আহকচোন চাওঁ। হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ? প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। হু ইজ ন'ন এজ জগতগুৰু? জগতগুৰু বুলি কাক কোৱা হয়? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি কোৱা হয়। হু ইজ ন'ন এজ বহাৰপু? বহাৰপু বুলি কাক কোৱা হয়? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক বহাৰপু বুলি কোৱা হয়। হু ইজ ন'ন এজ সিংহপুৰুষ? সিংহপুৰুষ বুলি কাক কোৱা হয়? ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক কোৱা হয়। হু ইজ ন'ন এজ জননায়ক? জননায়ক বুলি কাক কোৱা হয়? দেৱেশ্বৰ শৰ্মা। দেৱেশ্বৰ শৰ্মাদেৱক জননায়ক বুলি কোৱা হয়। হু ইজ ন'ন এজ অসম গৌৰৱ? অসম গৌৰৱ বুলি কাক কোৱা হয়? হেম বৰুৱা। হেম বৰুৱাক অসম গৌৰৱ বুলি কোৱা হয়। হু ইজ ন'ন এজ নিজৰাৰ কবি? নিজৰাৰ কবি বুলি কাক কোৱা হয়? শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়। হু ইজ ন'ন এজ অসম কেশৰী? অসম কেশৰী বুলি কাক কোৱা হয়? অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক অসম কেশৰী বুলি কোৱা হয়। হু ইজ ন'ন এজ ধ্বনি কবি? ধ্বনি কবি বুলি কাক কোৱা হয়? বীনেন্দ্ৰ চন্দ্ৰ বৰুৱা। বীনেন্দ্ৰ চন্দ্ৰ বৰুৱাক ধ্বনি কবি বুলি কোৱা হয়। হু ইজ ন'ন এজ অভিনাচাৰ্য? অভিনাচাৰ্য বুলি কাক কোৱা হয়? ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মাক অভিনয় আচাৰ্য বুলি কোৱা হয়। হু ইজ ন'ন এজ লৌহ মানৱ? লৌহ মানৱ বুলি কাক কোৱা হয়? বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিদেৱক লৌহ মানৱ বুলি কোৱা হয়। হু ইজ ন'ন এজ সদস্য মহীয়ান? সদস্য মহীয়ান বুলি কাক কোৱা হয়? মহেশ্বৰ নেওগ। মহেশ্বৰ নেওগদেৱক সদস্য মহীয়ান বুলি কোৱা হয়। হু ইজ ন'ন এজ উপন্যাস সম্ৰাট? উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈদেৱক কোৱা হয়। হু ইজ ন'ন এজ লোকপ্ৰিয়? লোকপ্ৰিয় বুলি কাক কোৱা হয়? গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱক লোকপ্ৰিয় বুলি কোৱা হয়। হু ইজ ন'ন এজ বুৰঞ্জীবিদ? বুৰঞ্জীবিদ বুলি কাক কোৱা হয়? বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাদেৱক বুৰঞ্জীবিদ বুলি কোৱা হয়। হু ইজ ন'ন এজ কথাশিল্পী? কথাশিল্পী বুলি কাক কোৱা হয়? আব্দুল মালিক দেৱক কথাশিল্পী বুলি কোৱা হয়। হু ইজ ন'ন এজ পাপৰিৰ কবি? পাপৰিৰ কবি বুলি কাক কোৱা হয়? দীনেশ চন্দ্ৰ গগৈ। দীনেশ চন্দ্ৰ গগৈদেৱক পাপৰিৰ কবি বুলি কোৱা হয়। হু ইজ ন'ন এজ সংগীত জ্যোতি? সংগীত জ্যোতি বুলি কাক কোৱা হয়? বীৰেন্দ্ৰ কুমাৰ ফুকনদেৱক। হু ইজ ন'ন এজ লুইত কণ্ঠ? লুইত কণ্ঠ বুলি কাক কোৱা হয়? জুবিন গাৰ্গ। সকলোৰে পৰিচিত জুবিন দাক লুইত কণ্ঠ বুলি কোৱা হয়। হু ইজ ন'ন এজ প্ৰেম অৰ ৰ'দালিৰ কবি? প্ৰেম বা ৰ'দালিৰ কবি বুলি কাক কোৱা হয়? হীৰেন ভট্টাচাৰ্যদেৱক। হু ইজ ন'ন এজ সাহিত্যৰথী? সাহিত্যৰথী বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱক সাহিত্যৰথী বুলি কোৱা হয়। হু ইজ ন'ন এজ সাহিত্যাচাৰ্য? সাহিত্যাচাৰ্য বুলি কাক কোৱা হয়? মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তদেৱক সাহিত্যাচাৰ্য বুলি কোৱা হয়। হু ইজ ন'ন এজ অসমীয়া ব্যাস? অসমীয়া ব্যাস বুলি কাক কোৱা হয়? ৰাম সৰস্বতী। ৰাম সৰস্বতীদেৱক অসমীয়া ব্যাস বুলি কোৱা হয়। হু ইজ ন'ন এজ বীৰবালা? বীৰবালা বুলি কাক কোৱা হয়? কনকলতা বৰুৱা। কনকলতা বৰুৱাক বীৰবালা বুলি কোৱা হয়। হু ইজ ন'ন এজ কৰ্মবীৰ? কৰ্মবীৰ বুলি কাক কোৱা হয়? নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈদেৱক কৰ্মবীৰ বুলি কোৱা হয়। হু ইজ ন'ন এজ প্ৰাচ্যৰ পণ্ডিত অৰ সদস্য মহীয়ান? প্ৰাচ্যৰ পণ্ডিত বা সদস্য মহীয়ান বুলি কাক কোৱা হয়? কৃষ্ণকান্ত হেণ্ডিক। কৃষ্ণকান্ত সন্দিকৈদেৱক। হু ইজ ন'ন এজ অগ্নিকবি? অগ্নিকবি বুলি কাক কোৱা হয়? কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যদেৱক অগ্নিকবি বুলি কোৱা হয়। হু ইজ ন'ন এজ নীলা বাইদেউ? নীলা বাইদেউ বুলি কাক কোৱা হয়? নিৰ্মলপ্ৰভা বৰদলৈ। নিৰ্মলপ্ৰভা বৰদলৈক নীলা বাইদেউ বুলি কোৱা হয়। হু ইজ ন'ন এজ অসমৰ ককা? অসমৰ ককা বুলি কাক কোৱা হয়? নীলমণি ফুকন। নীলমণি ফুকন ডাঙৰীয়াক অসমৰ ককা বুলি কোৱা হয়। হু ইজ ন'ন এজ অসমৰ আইতা? অসমৰ আইতা বুলি কাক কোৱা হয়? নলিনীবালা দেৱী। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ থাৰ্ড এপিছ'ডত অসমৰ লোক সংস্কৃতিৰ ওপৰত এটি ভিডিঅ' লৈ আহি আছোঁ। এই ভিডিঅ'টো যদি ভাল লাগিছে চাই প্লিজ লাইক শ্বেয়াৰ কৰি দিব। লগতে চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।